লোকে লোকাৰণ্য পৰিৱেশেৰে আজি তৃতীয় দিন ভৰি দিলে কি কাৰ্যসূচী হৈ গ'ল আৰু আজি অন্তিম কাৰ্যসূচী কি থাকিব কি কাৰ্যসূচী বৰ্তমান চলি আছে আজি আমাৰ তিনিদিনীয়া যি বৰ্ণাঢ্য গৌৰৱ উজ্জ্বল ৭৫ বছৰীয়া উৎসৱৰ শেষৰটি দিন আছিল বিগত দুটা দিনত আমি অভূতপূৰ্ব সঁহাৰি আৰু সমৰ্থন লাভ কৰিছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ তাৰ বাবে আমি তেখেতসকলক সঁচাকৈ কৃতজ্ঞতা যাচিব লাগিব সকলোৱে নিজে নিজে ওলাই আহি হেলদল ভাঙি ওলাই আহিছে আৰু প্ৰতিটো জনগোষ্ঠীৰ লোক ইয়াত লোকাৰণ্য হৈ পৰিছে মই সঁচাকৈ তেখেতসকলক ধন্যবাদ দিছোঁ আৰু আনন্দিত আৰু আজিৰ দিনটো আছিলে আমাৰ মুকলি অধিৱেশনৰ দিন এই মুকলি অধিৱেশনত আমাৰ BTCৰ মুখ্য মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া তেখেত আহিছে আৰু তেখেতে আমাক ইতিমধ্যে এই বিদ্যালয়খনৰ উন্নয়নৰ বাবে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়াই আছে অতি আন্তৰিকতাৰে তেওঁ আমাৰ এই উৎসৱৰ পৰ্বটিতো বহুত সহায় কৰিছে গতিকে তাৰ বাবে মই তেখেতৰ প্ৰতিও কৃতজ্ঞ হৈছোঁ আৰু যিসকল অতিথি আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ প্ৰাক্তন ছাত্ৰ কেইবাগৰাকীও বিধায়ক আছে তেখেতসকলো এই মঞ্চত আছে আজি আমি সঁচাকৈ তেখেতসকলৰ প্ৰতিও কৃতজ্ঞতা যাচিছোঁ তেখেতসকলৰ বিদ্যাৰ প্ৰতি মৰম চেনেহ দেখি আমি সঁচাকৈ আনন্দিত হৈছোঁ এতিয়া আমি আশা কৰোঁ আগন্তুক দিনক এই বিদ্যালয়টোৱে আমাৰ চিফ ছাৰে কোৱাৰ দৰে দিনত দিনে উন্নতি কৰক প্ৰগতি কৰক আমি এই গ্ৰেড পাইছোঁ যোৱাবাৰ গুণোৎসৱত আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ একাডেমিক দিশটো উন্নত হওক তাৰ বাবে মই বিশেষভাৱে প্ৰচেষ্টাৰত থাকিম এইখিনিকে মই আজি সকলোকে বিশেষভাৱে সকলোকে ধন্যবাদ জনাই আগন্তুক দিনত আমাৰ এই যে সংকল্প এই সংকল্প পূৰ্ণ হওক তাৰ বাবে সকলোৱে যাতে সহায় সহযোগিতা কৰে ধন্যবাদ BTC গভৰ্ণমেণ্টৰ পৰা আজি পুনৰ শিক্ষাৰ আন্তঃগাঁথনি উন্নয়নৰ হকে পুনৰ আজি 50 লাখ টকাৰ ঘোষণা কৰিছে ইতিপূৰ্বে 50 লাখ টকা দিছিলে কি বাৰ্তা প্ৰেৰণ কৰিব আমাৰ ইতিমধ্যে আন্তঃগাঁথনিৰ যি অৱস্থা আছিল সেইখিনি যথেষ্ট উন্নত হৈছে আৰু কিছু আমাৰ আন্তঃগাঁথনি উন্নতি কৰিবলগীয়া আছিল আজি সেইখিনিও আমাৰ BTC প্ৰধান মহোদয়ে ইয়াত ঘোষণা কৰি যোৱাৰ পিছত সেইখিনি সম্পূৰ্ণ হ'ব বুলি মই ভাবিছোঁ তেখেতক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিমান টকা দিলে এতিয়ালৈকে আমাৰ 1 কোটি টকা তেখেতে ইয়াৰ আগত 50 লাখ টকাৰে যি ৰিন'ভেশ্যন গ্ৰাণ্ট দিছিলে সেইখিনি আমি কৰিছোঁ আৰু 50 লাখ টকা তেখেতে আজি ঘোষণা কৰিছে তাৰ বাবে পুনৰবাৰ তেখেতৰ প্ৰতি 1 কোটি টকা তেখেতে BTCৰ পৰা আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আজি সন্ধিয়াৰ বিশেষ আকৰ্ষণ কি ৰাখিছে আপুনি আজি সন্ধিয়া আমাৰ সাংস্কৃতিক যি কাৰ্যসূচী আছে তাত শিল্পী এগৰাকী আমি সকলোৱে জানো তেখেত কল্পনা পাটোৱাৰীৰ এই গানৰ শৰাই আমি আজি আগবঢ়াম গতিকে আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকল আমাৰ এই অঞ্চলৰ ৰাইজ সকলোৱে তাক উপভোগ কৰিব আৰু আমাৰ এই উৎসৱৰ সামৰণি হ'ব 2024-25 सेशन एबा बोसोरनि थाखाय डॉक्टर बी.आर. आम्बेडकार एलाइड हेल्थ इंस्टीट्यूट फसंथानाव NM आरो डिप्लोमा इन मेडिकल लेबोरेटरी टेक्निशियननि एडमिशन एबा मुं थिसननाया सोलिगासिनो दं फरायसाफोरनि मिजिंखौ जाफुंसार होनाया जोंनि मोनसे गिदिर थांखि NM नि बिजाथिया थाखो 10 आरो मेडिकल लेबोरेटरी टेक्निशियननि बिजाथिया थाखो 12 उथ्रिसार जाब्लानो जागोन उदालगुरि जिल्लानि DRDM मावखुलिनि सेरावनो थानाय डॉक्टर बी.आर. आम्बेडकार एलाइड हेल्थ इंस्टीट्यूटआव एडमिशन लानो गोसो गुदुं फरायसाफोरा 9957293454 आरो 9394804239 मबाइल नम्बराव सुलाद लानो हागोन।